মোৰ নাম ৰশ্মি। ডাঙৰ দীঘল হৈ গাভৰু হোৱাৰ পিছত নিজকে ধুনীয়া বুলি নাভাবিলেও ডেকা কেইজনে মোক পাবলৈ পাগল হৈ পৰিছিল, কিন্তু কাকো প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিলোঁ। ডেকা কেইজনমানৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত এটা আছিল, মোৰ আছে, কিন্তু তেতিয়ালৈকে মোৰ কোনো প্ৰেমিক নাছিল। সিহঁতক উত্তৰ দিয়াটো মোৰ ধৰ্ম আছিল। পচন্দৰ ডেকা ল'ৰা মোৰ লগত পতিবলৈ এজনো অহা নাছিল, যাৰ বাবে কাকো আই লাভ ইউ টু বুলি ক'ব পৰা নাছিলোঁ। এদিন চহৰৰ এখন ৰেষ্টুৰেণ্টত ধুনীয়া যুৱকৰ সৈতে মুখামুখি প্ৰচণ্ড খুন্দা খাইছিলোঁ। মানুহৰ মাজত তেনেকুৱা খুন্দাৰ ফলত লাজ অনুভৱ কৰিছিলোঁ। চৰি বাইদেউ, তেওঁ ভয়ভাৱে কোৱা ভাষাটো মোৰ অন্তৰ চুই গৈছিল। মিচিকিয়াই দি তেওঁৰ মুখলৈ চাই দেখিছিলোঁ গাল মুখ ৰঙা পৰি আছিল। হ'ব দিয়ক, দুয়োৰে ভুল। তেতিয়া তেওঁৰ মুখত উজ্জ্বল ৰূপ দেখা পাইছিলোঁ। তাৰ পিছত আমাৰ চিনাকি পৰ্ব আৰম্ভ হৈছিল। তেওঁ আমাৰ চহৰতে চাকৰি সূত্ৰে অস্থায়ীভাৱে বাস কৰে। ঘৰত মাক দেউতাক, দাদা বৌ আৰু তেওঁ ছিংগল আছিল। ছিংগল বুলি কোৱাৰ লগে লগে মোৰ মনত কিবা এটা ভাল লাগি আহিছিল। প্ৰত্যেক দিনাই সেইখন ৰেষ্টুৰেণ্টত আহিছিলোঁ আৰু তেওঁক লগ পাইছিলোঁ। লাহে লাহে তেওঁৰ লগত প্ৰেমৰ সূত্ৰপাত হয়। এদিন তেওঁক আমাৰ ঘৰলৈ মাতি আনি মাক দেউতাকৰ সৈতে চিনাকি কৰাই দিছিলোঁ। তাৰ পিছত তেওঁ আমাৰ ঘৰলৈ সদায় আহিছিল। মই যে এদিন তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হ'ম, মাক দেউতাকৰ কোনো আপত্তি নাছিল। তেওঁৰ নাম অঞ্জনজ্যোতি। মই অঞ্জনদাৰ প্ৰেমত বাৰুকৈ পৰিলোঁ। আমাৰ ঘৰৰ ভিতৰত আমি দুয়ো ঘণ্টা ঘণ্টা ধৰি সোমাই থাকিলেও মাক দেউতাকৰ কোনো আপত্তি নাছিল। আমি বহু দূৰলৈকে আগবাঢ়িলোঁ। যদিহে তেওঁৰ লগত থাকিবলৈ নোৱাৰোঁ, মোক বহুত বেয়া লাগিছিল। অঞ্জনদা ঘৰলৈ ছুটীত গ'লেও তেওঁক বহুত মিছ কৰিছিলোঁ আৰু দিনটোতে বাৰে বাৰে ফোন কৰিছিলোঁ। অঞ্জনদা ঘৰত থাকিলেও মোৰ নতুন নতুন কিছুমান ফটো বিচাৰিছিল। ময়ো দিছিলোঁ মোৰ গা ধোৱা দৃশ্য, কাপোৰ পিন্ধা দৃশ্য, অৰ্ধ উলংগ আৰু কেতিয়াবা সম্পূৰ্ণ উলংগৰ ফটোখিনি। তেওঁ বহুত উত্তেজিত হৈ পৰিছিল আৰু নিজৰ ঘৰত মাত্ৰ 2-3 দিন থাকি আমাৰ ঘৰলৈ আহিছিল। এদিন অঞ্জনদা আৰু মই সম্মুখ ঘূৰি থাকোঁতে মোবাইল ফোনটো বাৰে বাৰে ৰিংটন বাজি উঠিছিল। মোৰ বিৰাট খং উঠিছিল, কাৰণ সেই সময়ত আমি অন্য এটা পৃথিৱীত আছিলোঁ। সম্মুখৰ মাজতে এবাৰ ৰিচিভ কৰিছিলোঁ, কিন্তু অঞ্জনদা কথা পাতিবলৈ সময় দিয়া নাছিল। অঞ্জনদাৰ উত্তেজনাৰ বাবে ফোনটো হাতৰ পৰা সৰি পৰিল। ফোনটো আকৌ তুলি নিবলৈ সুবিধা নাপালোঁ। কিজানি ফোনটোৰ সিটো মূৰত বাঢ়ি উঠিছিল আহ আহ অঞ্জনদা বুলি। সম্মুখ শেষ হোৱাৰ পাছত ফোনটো হাতত লৈ দেখিলোঁ ৰিচিভ হৈ আছিল। অঞ্জনদাৰ কাণত ফুচফুচাই কৈছিলোঁ, কি হ'ব এতিয়া, এইজন কোন হয় চিনি নাপাওঁ। আমাৰ উত্তেজনাৰ ভাষাবোৰ চব শুনি আছে। অঞ্জনদা ফোন নম্বৰ চাই কাটি দি কৈছিল, শুনিলে যদি শুনিলে, উপায়তো নাই, তোমাৰেই কোনোবা বান্ধৱী হ'ব। মোৰ মনত পৰা নাছিল যে বান্ধৱী কাৰোবাৰ তেনেকুৱা নম্বৰ আছে বুলি। বহুত লাজ অনুভৱ কৰিছিলোঁ। যদিহে চিনাকি কোনোবাই শুনিছিল তেতিয়া কি হ'ব? নিশ্চয় ঘৰৰ পৰা ওলাবলৈ লাজ লাগিব। সেইদিনা অঞ্জনদা ৰুমলৈ যোৱাৰ পাছত সেইটো নম্বৰত আকৌ ফোন আহিছিল। ৰিচিভ কৰাৰ লগে লগে সেইটো মূৰৰ পৰা শুনিছিলোঁ, তোমাৰ খজুতি উঠিছে ন, দিন দুপৰীয়াতে ঠিকছে কৰি আছ। কোন হয় চিনি নাপালোঁ। মোৰ হ'লে বহুত খং উঠিছিল আৰু তেওঁৰ কথাটো পাছলৈ নুশুনি কৈছিলোঁ, তোমাৰ খজুতি উঠিছে চাগে, তোৰ মোটাটোৰ লগত ৰাতিত কৰা, দিনত কৰা, মই মোৰ ভালপোৱাৰ লগত কৰিছোঁ, তাতেই তোমাৰ কি আপত্তি? মোৰ ক'বলৈ বাকী থাকিল, কিন্তু তেওঁৰ কথাটো শুনিবলৈ নিজৰ কথাটো ৰখাই দিলোঁ। মই দিনত কৰিছিলোঁ, ৰাতিত কৰিছিলোঁ, ঠিকছে কৰিছিলোঁ। তোমাৰ অঞ্জনদা তোমাৰ লগত আছে ন, তোমাৰ কাৰণে আজি মোৰ ওচৰলৈ অহা নাই। পাছলৈ শুনিব নোৱাৰিলোঁ। মই ফোনটোৰ সংযোগ কাটি দিছিলোঁ। যদিও আকৌ বাৰে বাৰে কৰিছিল, মই ৰিচিভ কৰা নাছিলোঁ। অঞ্জনদাক মনৰ পৰা ভাল পাই পেলাইছোঁ। যিকোনো কাৰণত অঞ্জনদাক এৰি দিব নোৱাৰোঁ। হয়তো তেওঁ অঞ্জনৰ প্ৰেমিকা আছিল আৰু এতিয়া নাই। অঞ্জনদা কেৱল মাত্ৰ মোক ভাল পায়। আগৰ ভালপোৱাজনী হয়তো মোৰ নম্বৰটো পাই ফোন কৰিছিল। আকৌ মোৰ নম্বৰটো দিলে কোনে? সেইজনী। নিশ্চয় অঞ্জনদা মাজে মাজে সেইজনীৰ লগত মিলন কৰিবলৈ যায় আৰু অঞ্জনদাৰ মোবাইলৰ পৰা মোৰ নম্বৰটো পাইছিল, কিন্তু অঞ্জনদাক কোৱা নাছিলোঁ সেইজনীৰ বিষয়ে। দিনবোৰ অঞ্জনদাৰ লগতে লিটি পিটি কৰি পাৰ হৈ গৈ আছিল। ইফালে সেইজনীয়ে ফোন কৰিয়ে থাকে, ৰিচিভ হ'লে কৰা নাছিলোঁ, কাৰণ তাই যদি সঁচাকৈ অঞ্জনদাৰ প্ৰকৃত ভাল পোৱা হয় তেনেহ'লে তাইৰ লগত নোৱাৰিম। এফালে অঞ্জনদাক পাহৰিবলৈ নোৱাৰিম,
যিকোনো চেষ্টাৰে অঞ্জন দাক নিজৰ কৰি ল'ব লাগিব, যাতে মোক এৰি দিব নোৱাৰে। তাৰ বাবে তেওঁৰ চৰম মুখৰ পৰা গৰ্ভৱতী হোৱাটো মনে মনে কামনা কৰিছিলোঁ। সম্ভৱ কৰোঁতে এটা সময়ত অঞ্জন দা মোক গৰ্ভৱতী বনাই দিলে। অঞ্জন দা নাজানে মোৰ পেটৰ ভিতৰত কি হৈ আছে। এদিন মোৰ গৰ্ভত থকা সন্তানৰ বিষয়ে কৈ বিয়াৰ কথা কৈছিলোঁ, কিন্তু তেওঁ গৰ্ভত থকা সন্তানটিক নষ্ট কৰাবলৈ সিদ্ধান্ত লৈছিল। মই মোৰ সন্তানটিক জীয়াই ৰাখি অতি সোনকালে বিবাহ পাশত আবদ্ধ হোৱাটো বিচাৰিছিলোঁ। অৱশেষত অঞ্জন দা মান্তি হৈছিল। মোৰ মনত বহুত ভাল লাগিছিল। ইমান দিনৰ সপোন বাস্তৱ হ'বলৈ গৈ আছে। কেইদিনমানৰ পাছতে মোক ফোন মাৰি থকা নম্বৰৰ পৰা মেছেজ এটা আহিছিল। তুমি জানি বুজি অঞ্জনৰ সৰু পত্নী হ'বলৈ ওলাইছা, চৰিত্ৰহীন ছোৱালী। মোৰ ফোন কল ৰিচিভ কৰিবলৈ কিয় ভয় কৰে? বনৰীয়া ছোৱালী, ঐ উলংগ দেখুৱালে যিকোনো পুৰুষে পাগল হৈ যাব। এতিয়া কৈছা মই গৰ্ভৱতী, অঞ্জন দাক নিবই লাগিব। আহিবি, তই কেনেকৈ আহ এইখন ঘৰত। মোৰ বুজিবলৈ বাকী নাই যে অঞ্জন দাৰ এজনী আছে। ইমান সহজ সৰল মানুহজনে কিয় মোৰ লগত এনে কাম কৰিলে ভাবি তৎ পোৱা নাছিলোঁ। ইফালে গৰ্ভত এমহীয়া সন্তান আছে, আনফালে প্ৰেম আধাতে মৰি গ'ল যেন লাগিছে। যেতিয়া অঞ্জন দা ঘৰৰ পৰা আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তলমূৰ হৈ সোমাইছিল। তেওঁক দেখি মই কান্দি উঠি কৈছিলোঁ, হ'লনে আমাৰ বিয়াৰ দিন তাৰিখ ঠিক? তুমি কিয় মোৰ লগত এনে কাম কৰিলে? তোমাৰ পত্নী আছে, তোমাক কিয় আৰু এজনী লাগে? দেউতাই তেওঁক মাৰিবলৈ ধৰিছিল। মই দেউতাক বাধা দি মাৰিবলৈ দিয়া নাছিলোঁ। তেওঁৰ অবিহনে জীয়াই কেনেকৈ থাকিম? সঁচাকৈয়ে তেওঁৰ প্ৰেমৰ সাগৰত পৰি উঠি আহিব নোৱাৰিছিলোঁ। এটা সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল, মই এইখন ঘৰতে ঘৰ জোৱাই হৈ থাকিম, তথাপি তোমাক এৰি থাকিব নোৱাৰিম। তেওঁৰ প্ৰতিশ্ৰুতি মোক ভাল লগা নাছিল। অঞ্জন সেইখন ঘৰৰ একমাত্ৰ সন্তান। অঞ্জনৰ আছে এগৰাকী 5 বছৰীয়া ল'ৰা। নিজ মাক দেউতাক, পত্নী আৰু ল'ৰাটোক এৰি থকাটো মই পচন্দ কৰা নাছিলোঁ। যদিও বা অজানিতে প্ৰেমত পৰিছোঁ, তথাপিও অঞ্জনৰ সৰু পত্নী হ'বলৈ মোৰ কোনো সমস্যা নাছিল। কিন্তু অঞ্জনৰ মানুহজনী কোনোপধ্যেই ৰাজি হোৱা নাছিল। তাৰ পিছত অঞ্জন ঘৰলৈ নোযোৱা হৈছিল। আমাৰ ঘৰলৈ মাজে মাজে আহিছিল আৰু মোক বুজাইছিল যে চব ঠিক হৈ যাব। এদিন তেওঁ মোক বুজাই শেষত বিচনাতে দুটিতে একাকাৰ হৈ পৰিছিলোঁ। তেনেতে ফোনত ৰিংটন বাজি উঠিছিল। ৰিচিভ কৰাৰ লগে লগে প্ৰথমতে কান্দোনৰ সুৰ শুনিবলৈ পাইছিলোঁ। তাৰ পিছত সুস্মিতা হুক হুককৈ ক'বলৈ ধৰিছিল। সুস্মিতা অঞ্জনৰ ধাৰ্মিক পত্নী। তুমি আনৰ মতা কাহিনী ভাল কাম নকৰিলা। মই যেনেকৈ ভুগি আছোঁ ন, তুমি দুগুণ ভুগিবা। সুস্মিতা মোৰ কথাটোক গুৰুত্ব দিয়া নাছিল যে অজানিতে অঞ্জনৰ প্ৰেমত পৰি হেমান্দুৰ আগবাঢ়িছে বুলি। আকৌ সুস্মিতা খঙেৰে কৈছিল, তোমাক 10জন পুৰুষ লগাই ঠিকছে কৰাব লাগে, তোমাৰ খজুতি বেছি। আকৌ কান্দি কান্দি কৈছিল, মই জীয়াই নাথাকিম, সন্তানক মাৰি ময়ো মৰিম। অঞ্জন মোৰ উদং শৰীৰৰ খামুচি ধৰি কেৱল শুনি আছিল। নিজৰ পত্নীক এষাৰ ক'বলৈ কোৱাৰ পাছতো কোৱা নাছিল। সুস্মিতা এবাৰ কান্দি এবাৰ খং উঠি ভাল বেয়া এফালৰ পৰা কৈ আছিল আৰু মই শুনি আছিলোঁ। লাহে লাহে মোৰ খং উঠিছিল আৰু মই কাপোৰ কানি পিন্ধি অঞ্জনক ৰুমৰ পৰা উলিয়াই দি সুস্মিতা কাকলৈ বিচাৰি বিচাৰি আহিছিলোঁ। সুস্মিতাক ৰশ্মি বুলি পৰিচয় দিয়াৰ লগে লগে মোৰ চুলিত ধৰি টানি চচৰাইছিল। মোৰ কাপোৰ কানি টানি টানি ফালি দিছিল। মই শান্তভাৱে যি মন যায় তাকে কৰিবলৈ দিছিলোঁ। লাহে লাহে গাঁৱৰ মানুহ আহি গোট খাইছিল। কোনোবাই কৈছিল বনৰীয়াজনী, আকৌ কোনোবা কৈছিল এটা তালে কেতিয়াও নাবাজে। সুস্মিতা কেৱল উগ্ৰমূৰ্তি হৈ মোকে মাৰিবলৈ আহিছিল। মহিলা কেইগৰাকীমানে ধৰি ৰাখিছিল আৰু কেইগৰাকীয়ে মোৰ উদং শৰীৰটো ঢাকি ৰাখিছিল। তাৰ পিছত মই যে সুস্মিতাটো কাঢ়ি নিয়া নাছিলোঁ, অজানিতে অঞ্জনৰ প্ৰেমত পৰিছোঁ, সকলো কাহিনী ৰাইজৰ আগত দাঙি ধৰি সুস্মিতা শান্তভাৱে কৈ আহিছিলোঁ, মোৰ ভুল হৈছে, তোমাৰ ঘৰখন ভাঙিবলৈ চেষ্টা কৰা নাছিলোঁ। আজিৰ পৰা অঞ্জন তোমাৰ লগতে থাকিব, কিন্তু মোৰ গৰ্ভত থকা সন্তানটিক কেনেকৈ অবৈধ বুলি স্বীকৃতি দিম? এফালে অঞ্জন মোক নিজৰ কৰি নিবলৈ নিদিয়াত ঘৰলৈ যোৱা বন্ধ কৰি দিছিল। মই নিজে দেখি বুজি আহিছিলোঁ অঞ্জন পৰিয়ালৰ দুখৰ কাৰণ। মোৰ বাবেও জীয়াই থাকিবলৈ অসম্ভৱ হৈছিল অঞ্জন অবিহনে, যাৰ বাবে অঞ্জনক আমাৰ পৰিয়ালে সদায় ঠাই দিছিল। অঞ্জনৰ লগত মোৰ বিয়া আমি মনতে ঠিক কৰি লৈছিলোঁ, কিন্তু সুস্মিতা কৰুণ কাহিনীয়ে মোক বিয়াত বহিবলৈ মন হোৱা নাছিল।
অঞ্জন দা, আপোনাৰ পত্নী সুস্মিতা মোতকৈ ধুনীয়া, কোনো ফালৰ পৰা কম নাই, শিক্ষিত মহিলা। বলক আমি এবাৰ বুজাই আহোঁ আমাৰ প্ৰেমৰ কাহিনী। তেওঁ নিশ্চয় বুজিব, যদিহে নুবুজে আমি বিয়া হৈ ভাড়া ঘৰতে থাকিম। অঞ্জন মোৰ সিদ্ধান্তত হয়ভৰ দি কৈছিল, উত্তম বুদ্ধি, আমাৰ তেতিয়া কোনো দুখ নাথাকিব। এনেদৰে অঞ্জন দাক ফুচুলাই সুস্মিতা কাষলৈ লৈ গৈছিলোঁ। ইফালে আগতীয়াকৈ সুস্মিতাক আগজাননী দিছিলোঁ যে গাঁৱৰ মানুহ গোট খুৱাই ৰাখিবলৈ, যাতে অঞ্জন দা দ্বিতীয়বাৰ তেনেকুৱা কাম ভৱিষ্যতে নকৰে। অঞ্জন দাহঁতৰ পদূলিত পোৱাৰ লগে লগে দেখিবলৈ পাইছিলোঁ চোতালত মানুহৰ ভিৰ। অঞ্জন ভয় খাই কৈছিল, ৰশ্মি আমি উভতি যাওঁ। দুদিনৰ আগত সুস্মিতাক বহু অত্যাচাৰ কৰিছিলোঁ, নিশ্চয় ঘৰত কিবা এটা হৈছে। মোৰ সাহসেৰে আমি দুয়ো চোতালত বহি থকা মানুহৰ মাজলৈ আগবাঢ়ি গৈছিলোঁ আৰু মোৰ মাথাটো ঘূৰাবলৈ ধৰিছিল, কাৰণ অঞ্জনৰ পৰা চিৰদিনলৈ আঁতৰি আহি সুস্মিতা চকুৰ পানীৰে ভিতৰৰ পৰা ওলাই আহিছিল। তাৰ পিছত মোৰ ক'বলগীয়াখিনি কৈ অঞ্জন আৰু সুস্মিতাৰ হাত একেলগ কৰি দি ঠাইতে মূৰ ঘূৰাই পৰিছিলোঁ। সেইদিনাৰ পাছৰ ঘটনাটো কি হ'ল গমকে নাপালোঁ। দ্বিতীয় দিনা হস্পিটালত যেতিয়া মোৰ হুঁচ আহিছিল, তেতিয়া সুস্মিতা আৰু অঞ্জন মোৰ কাষত বহি আছিল। দেখি মোৰ চকু পানী ওলাবলৈ ধৰিছিল আৰু সুস্মিতা হাঁহি মুখে কৈছিল, আজিৰ পৰা তুমি এওঁৰ সৰু পত্নী। সঁচাকৈয়ে তোমাৰ কোনো ভুল নাই, কোনো কাৰণত তোমাক পেলাই দিব নোৱাৰি। তোমাৰ আৰু মোৰ ভাগ্যত এনেকৈ আছিল। সুস্মিতা কোমল অন্তৰে মোক আঁকোৱালি লৈছিল আৰু দিন তাৰিখ চাই অঞ্জন আৰু মোৰ বিয়াখন সামাজিক ৰীতি নীতিৰে সম্পন্ন হয়। তাৰ পাছৰ দিনবোৰত মোৰ আৰু সুস্মিতাৰ স্বামী অঞ্জনে দুয়োকে সমানে সমানে সুখ দি আহিছে। মোৰ আৰু সুস্মিতাৰ কোনো ভেদভাৱ নাই। বহুতো ঘাট প্ৰতিঘাট পাৰ কৰি আজি মই সুখী। বহুত বহুত ধন্যবাদ সুস্মিতা বাই। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টিটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।